Welcome to the Leading Site News. Karbi Anglong opposition political party atum kachingrum. CBG na pen Sainik School aput hakroim e. Jamipo ni phai krep for ni por phai ke thom pen all Karbi Anglong SCP asai hem along Karbi Anglong along opposition political party do an la pen ham phang asong la pen lo Charlie asong atum pen chingrum si kachingwai pon asai ke ding pon. Lasong mai long KSA NPP IPP JJCPA Jakas CPIML lapen EPSL si atum pen chingrum si Karbi Anglong arlo non kibangji development apu thak soda pachingwai pado pon lapen alang lituma me judet pen phrangki ame ingni pon labangso phrangki ame along political party hamphang asong lo Charlie asong along ke thegar pu ke do atum pen chingki chethana me pedo pon lapen hinia lam alang lituma hin pen peklang pon lo Isia bangke CBG mate compressed biogas lapen Sainik School aputhak ningje pon ningkang samse chipaklang pon tangte alang litum pen kaningje pon alam thele arju sinang Dipu pen Sanjay Rongpha report the Leading Site News যে বর্তমান যে সরকারের যে পদক্ষেপ বিশেষকে CBGৰ ওপৰত কম্প্ৰেছ বায়োগেছ দ্বাৰা তথা আম্বানী দ্বাৰা যি তেওঁলোকে ইয়াত ইণ্ডাষ্ট্ৰী বহাব বিচাৰিছিলে ইয়াৰ ওপৰত আমি আজি ইয়াত এই মিটিঙত আমি বিতংকে আলোচনা কৰিছোঁ আৰু এই মিটিঙত উপস্থিত আছে মাননীয় জায়গাটা ডাঙৰে APSLC সভাপতি আৰু লগতে আছে আৰু IPP লিডাৰ আৰু NPP লিডাৰ আৰু লগতে সকলো ভাতৃ প্ৰতীক সংগঠন বন্ধুসকল আছে আপোনালোকৰ মাধ্যমেদি আমি আজি প্ৰস্তাৱ আকাৰে আমি লৈছোঁ অকল আজি CBGৰ ওপৰত বুলিয়ে নহয় আৰু বহুতো ইছ্যু আছে ইয়াত কিন্তু এতিয়া মেইন কথাটো হ'ল এডভান্টেজ আছাম 2.0 যিটো এই ৰিচেণ্টলি যে এই কথাটো আহি গৈছে গতিকে অল পাৰ্টি মিটিঙতো আমি যিমানখিনি অল অপজিশ্যনখিনি আমি মনা নাই ইয়াৰ মডেলিটিজ বা ইয়াৰ প্ৰজেক্ট সেইটো নজনাকৈ আমি মানিব নোৱাৰোঁ এতিয়াও কৈছোঁ কিন্তু এতিয়া যিটো দেখা গ'ল যে ইয়াত মাল্টিনেশ্যনেল কোম্পানীক মাটি গতাই দিয়াৰ ষড়যন্ত্ৰহে ৰচিছে গতিকে ইয়াত যিটো দেখা গৈছে মুকেশ আম্বানী যদি ইয়াত CBGৰ স্কিমৰ লৈ পেলাই যদি আজি দিয়া হয় তেতিয়াহ'লে আজি যিবিলাক আমি কাৰ্বি আংলঙৰ ক্ষেত্ৰত APDCLৰ 18,000 যিটো বিঘা মাটি যে দিলে ঠিক এনেধৰণে আজি এই যিটো সৈনিক স্কুলৰ কাৰণে আজি দিয়াৰ কথা কৈছে ইতিমধ্যে আমি এইটো মুঠেই মানিব নোৱাৰোঁ গতিকে ঠিক সেনেধৰণে আজি ডিমাহাছাওত উমৰাংছাত যিটো গৌতম আদানী তাতো সেই একেধৰণে 9,000 বিঘা যিটো চিমেণ্ট ফেক্টৰীৰ কাৰণে মাটি এৰি দিয়াৰ কথা আছে আজি কাৰ্বি আংলঙতো বিভিন্ন কয়লা খনি বা বিভিন্ন দামী দামী পাথৰ যিবিলাক আজি এগ্ৰিমেণ্ট কৰি পেলাই যিটো MOU কৰি পেলাই এতিয়া চেণ্টিকেট বহাই পেলাই কোনো কাউন্সিলৰ ফালৰ পৰা ৰিভিনিউ নোপোৱাকৈ তেনেকৈ ইলিগেলি গৈ আছে বালি হওক শিল হওক বা কয়লাই হওক এই ধৰণৰ কামখিনি আমি মুঠেই আমি অপোজ কৰোঁ সন্মতি নিদিওঁ গতিকে ইয়াত যিখিনি 6 শিডুল এলেকা হয় এই 6 শিডুল এৰিয়াত ভূমি অধিকাৰ যদি আমি আজি অন্য কোম্পানীক যদি গতাই দিয়া হয় তেতিয়াহ'লে ইয়াত হাজাৰ হাজাৰ লাখ লাখ ফেমিলিয়ে আজি ঘৰ এটা সাজিবৰ কাৰণে মাটি এডোখৰ নাই তেওঁলোকক সেই সুবিধাটো দিব লাগিছিলে কিন্তু তেওঁলোকক নিদি পেলাই আজি যদি মাল্টিনেশ্যনেল কোম্পানীক যদি হাজাৰ হাজাৰ বিঘা গতাই দিব বিচাৰিছে তেতিয়াহ'লে সদূৰ ভৱিষ্যতত কাৰ্বি আংলঙৰ ভূমি আৰু ক'ত থাকিব
দ্বিতীয় কথাটো হ'ল 6 শিডিউল এলেকা ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰত ইয়াত 6 শিডিউল এলেকাত কোনো কোম্পানী কোনো ব্যক্তিক তেনেধৰণে পটা দিয়া লিজ দিয়া বা তেনেকৈ দান মুদ্ৰা দিয়া গিফটেড দিয়া সেইখিনি কমপ্লিটলি নিষিদ্ধ কৰা আছে। তাৰ উপৰিও আজি যে হাজাৰ হাজাৰ বিঘা যে মাল্টিনেশ্যনেল কোম্পানীক গতাই দিয়া যি আজি আৰম্ভ কৰি দিছে আমি কৰি আছোঁ। যিমান এতিয়া ডেভেলপমেণ্টৰ কাৰণে বুলি নাম লৈ পেলাই মাটি একুৱায়াৰ কৰিবলৈ বিচাৰিছে, সেইটো এটা প্ৰিটেক্স, এইটো নাম লৈ পেলাই এইটো কিবা এটা নাম লৈ পেলাই আমাৰ ট্ৰাইবেলসকলৰ মাটি চব একুৱায়াৰ কৰিবলৈ নন ট্ৰাইবেলসকলৰ হাতলৈ পঠিয়াবলৈ কাৰণেহে এইটো কৰি আছে। আমি বহুত এক্সপ্লেইন কৰিবলৈ দৰকাৰো নাই, আমি সকলোৱে জানো এইটো। বিজেপিটো RSS পৰাহে হৈছে, RSSটো মনুস্মৃতিৰ পৰাহে হৈছে। মনুস্মৃতিত লিখা আছে ট্ৰাইবেলসকলৰটো ৱাইফ চিলড্ৰেন সম্পত্তি বুলি একেবাৰে নাই। এই গোটেইখিনি ৱাইফ চিলড্ৰেন সম্পত্তি এই গোটেইখিনি বিলংছ টু ব্ৰাহ্মীণ পিপুল বুলি তাত লিখিছে। সেইটোকে এতিয়া RSS ক'লে ইমপ্লিমেণ্ট কৰিবলৈ নহয়, ইমপ্লিমেণ্ট কৰি আছে। সেইকাৰণে এইটো অন দ্য প্ৰিটেক্সট অফ ডেভেলপমেণ্ট তেওঁলোকে এই আম্বানীক আনিব, আদানী আনিব, এইটো কৰিব, এই গোটেইখিনি আমি এটাও আমি ছাপৰ্ট নকৰোঁ। আমাৰ ইয়াত অট'নমাছ ডিষ্ট্ৰিক্ট বুলি কৈছে, আমি অট'নমি, তাৰমানে আমি নিজৰ কাউন্সিলে আকৌ সেই নিজৰটো আকৌ এষ্টেব্লিছড বাই কাউন্সিল কনষ্টিটিউটেড বাই বিজেপি বা কংগ্ৰেছ বুলি ক'লে একো কাম নহ'ব। এইটো তেতিয়া সেইটো অট'নমাছ নহয় আৰু সদায় লোকৰ কথাহে শুনি পেলাই অৰ্ডাৰ শুনি পেলাইহে তেওঁলোকে কাম কৰিবলগীয়া হয়। সেইকাৰণে এতিয়া যিটো অট'নমাছ কাউন্সিল আছে সেইটো একেবাৰে অট'নমাছ নহয়। অৰ্ডাৰটো নাগপুৰৰ পৰা আহে, দিছপুৰ পৰা আহে, গুৱাহাটীৰ পৰা আহে, দিল্লীৰ পৰা আহে। সেইকাৰণে অট'নমি নহয়, আমি এইটো নামানো। আৰু আমি এক্সপ্লেইন কৰিবলৈ বেছি নাই, এই গোটেইখিনি ইন দ্য প্ৰিটেক্স অফ ডেভেলপমেণ্ট তেওঁলোকে আমাৰ মাটি গোটেইখিনি ল'বলৈ বিচাৰিছে। আৰু ডেট ইজ টু ইমপ্লিমেণ্ট মনুস্মৃতিটো কি? এইটোতো আমাৰ এৰিয়ানসকলৰ আৰ্যসকলৰ কনষ্টিটিউশ্যন হয়, তেওঁলোকৰ দেশৰ কনষ্টিটিউশ্যন হয় আৰ্যসকলৰ। আৰু আমি জানো কিতাপত লিখা আছে ব্ৰাহ্মীণবিলাকৰ এটা ট্ৰাইব হয়, সেইকাৰণে তেওঁলোকৰ ট্ৰাইবৰ কাৰণে যিটো ভাল হয় সেইটো তেওঁলোকে কৰিছে, আমাৰ ট্ৰাইবৰ কাৰণে তেওঁলোকে কৰা নাই। যদি ডেভেলপ কৰিব খোজে, এখেতসকলো কৈছে অলৰেডি, আমাক ব্যক্তিগত ডেভেলপমেণ্টহে লাগে, আমাৰ ফেমিলিটো, আমাৰ পাৰ্চনেল ডেভেলপমেণ্টহে লাগে। আপোনালোকে দেখিছে দিচামা এৰিয়া ৰাস্তা ভালকৈ কৰি থৈ দিছে, কিন্তু দিচামা মানুহ আৰ্নিংটো একো চ'ৰ্চ নাই। সেইদিনা কোনোবা এজন মৰিলে, দুখীয়া, তেওঁ ট্ৰিটমেণ্ট ল'ব নোৱাৰাৰ কাৰণে মৰিলে। মই তেওঁলোকৰ ঘৰত গ'লোঁ, এই দিচামা ফালে। তেওঁলোকে কৈছে যে খেতি কৰিবলৈ জেগা নাই, মাটি নাই। মাটি আগৰ মাটি কি হৈছে, এইবিলাক চব ধনী মানুহবিলাক চব কিনি পেলালে, সেইকাৰণে তেওঁলোকে খেতি হোৱা নাই। সেইটোতো ডেভেলপ নহয় তেতিয়াহ'লে, এই ৰাস্তা লৈ পেলাইতো ডেভেলপ নহ'ল তেতিয়াহ'লে। সেইকাৰণে ডেভেলপ কৰিবলৈ যদি আমাৰ কাউন্সিল ইচ্ছা কৰে, গভৰ্ণমেণ্ট ইচ্ছা কৰে, ট্ৰাইবেলসকলৰ কাৰণে 6 শিডিউল আছে, 6 শিডিউলে কৈছে এইটো ট্ৰাইবেল এৰিয়া বুলি কৈছে, আৰু ট্ৰাইবেলৰ কাৰণেহে হয় বুলি কৈছে গোটেইখিনি। তেতিয়াহ'লে যিমান টকা ফাণ্ড আহে গভৰ্ণমেণ্টৰ পৰা, ফ্ৰম দ্য মিনিষ্ট্ৰী অফ ট্ৰাইবেল ৱেলফেয়াৰৰ পৰা আহে চিধা 275 মতে আহিব লাগে। এই গোটেইখিনিটো ট্ৰাইবেলসকলৰ কাৰণে খৰচ কৰিব লাগে। যদি তেওঁলোকে ডেভেলপ কৰিব খোজে, 30 ডিপাৰ্টমেণ্ট আছে আমাৰ হাতত, 30 ডিপাৰ্টমেণ্টছ কাউন্সিলৰ হাতত আছে। স্কুল এডুকেশ্যনটো এইটো কি কয় ইনহেৰেণ্ট ছাবজেক্ট, আৰু
ফৰেষ্ট ডিপাৰ্টমেণ্টটো ইনহেৰেণ্ট ছাবজেক্ট, লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টটো ইনহেৰেণ্ট ছাবজেক্ট। এই ইনহেৰেণ্ট ছাবজেক্ট আৰু বাকীখিনি পিছত আকৌ চব দিলে 1995ত চব দিলে 30 ডিপাৰ্টমেণ্ট। তাত যিমান চাকৰি আছে আমাৰ ট্ৰাইবেলসকলৰ ট্ৰাইবেলসকলক আৰু ইয়াত খিলঞ্জীয়া অসমীয়াসকলক আৰু আদিবাসীসকলকে দিব লাগে, তেতিয়া ডেভেলপ হ'ব। কিয় ডেভেলপ কৰিব নোখোজে আপোনালোকে জানে? 2013ত 884 টিচাৰ্ছ এপইণ্ট কৰিছে, তাৰ ভিতৰত ট্ৰাইবেলটো মাত্ৰ 58 পাইছে। যদি সেনেকুৱা হয় তেতিয়াহ'লে নন ট্ৰাইবেলসকলে 726 পাইছে। 726 সকলে 40,000 পাৰ মান্থ দৰমহা কৰিলে যদি হিচাপ কৰে, তেতিয়াহ'লে যিবিলাক ট্ৰাইবেল নহয় তেওঁলোকে প্ৰত্যেক মাহত 2,90,40,000 টকা পায়। ক'ৰ পৰা পায়? ট্ৰাইবেল ৱেলফেয়াৰ মিনিষ্ট্ৰী টকাৰেহে তেওঁলোকক দৰমহা দিয়ে। কাক ডেভেলপ কৰিছে? ট্ৰাইবেল, যিবিলাক ট্ৰাইবেল নহয় তেওঁলোককে ডেভেলপ কৰিলে। আৰু ট্ৰাইবেলসকলে কিমান পাইছে? মাত্ৰ 23 লাখ পাৰ মান্থ, 23,20,000 পাৰ মান্থ। আপোনালোকে যদি তেওঁলোকক চাকৰি দি পেলাই যে ডেভেলপ হয় নে নহয় আপোনালোকে চাই লওকচোন, কেনেকৈ ডেভেলপ নহ'ব। ডেভেলপ কৰিবলৈ হ'লে 30 ডিপাৰ্টমেণ্টছ আছে ইনক্লুডিং এডুকেশ্যন, এই গোটেইখিনি চাকৰিটো ট্ৰাইবেলসকলক দি দিব লাগে। এইটোহে আচল কথা। এইটো ডিষ্ট্ৰিবিউশ্যন অফ ৱেল্থৰ কথা আছে। যদি ডিষ্ট্ৰিবিউশ্যন অফ ৱেল্থ মতে, ৱেল্থ বুলি ক'লে এইটো ফাণ্ড মতে, এই ফাণ্ডটোতেহে ট্ৰাইবেলসকলৰ হাতত যাব লাগে, তেতিয়াহে ডেভেলপ হ'ব। ডেভেলপ এইটো আমাক এইটো এনেকৈ কৰিছে, আমাক এইটো ইয়াত ইউনিভাৰ্চিটিটো ফুল ফ্লেজড হোৱা নাই। যদি আকৌ ইউনিভাৰ্চিটি কিয় ৱেষ্ট কাৰ্বি আংলঙতো দিব পাৰে, নৰ্থ কেচাৰ হিলছতো দিব পাৰে ইউনিভাৰ্চিটি, কিয় নিদিব? আমাৰ আসামতো প্ৰত্যেক ডিষ্ট্ৰিক্ট নিচিনা ইউনিভাৰ্চিটি আছে। গুৱাহাটী ইটছেল্ফ দেয়াৰ আৰ ছেভাৰেল ইউনিভাৰ্চিটিজ, তাত বহুত ইউনিভাৰ্চিটি আছে গুৱাহাটীৰ ভিতৰতে। তেতিয়াহ'লে আমাক হাফলঙত কিয় নিদিয়ে? ৱেষ্ট কাৰ্বি আংলঙত কিয় নিদিয়ে ইউনিভাৰ্চিটি? আৰু এই আমাৰ ডিফু ইউনিভাৰ্চিটি কিয় ফুল ফ্লেজড কৰা নাই? সেইকাৰণে আমি জানো যে এইবিলাক ডেভেলপমেণ্ট স্কিম বুলি আহিছে, এইটো ডেভেলপমেণ্ট কাৰণে নহয়, এইটো আমাৰ মাটি কেপচাৰ কৰিবলৈ কাৰণে আহিছে। কাৰণ RSS মতে আমি সম্পত্তি ৰাখিব নোৱাৰে আমাৰ ট্ৰাইবেলসকলে। কাৰণ তেওঁলোকে মনুস্মৃতিত লিখিছে যে আমাৰ ট্ৰাইবেলসকলে, ট্ৰাইবেলসকলক শূদ্ৰ বুলি কয়, শূদ্ৰসকলে তেওঁলোকৰ প্ৰপাৰ্টি নাথাকে, গোটেইখিনি প্ৰপাৰ্টি ইনক্লুডিং ৱাইফ এণ্ড চিলড্ৰেন বিলংছ টু ব্ৰাহ্মীণ বুলি তাত লিখিছে। আৰু মহাত্মা গান্ধী নিজেই কৈছে এই চতুৰ্বৰ্ণটো থাকিব লাগে বুলি, কাৰণ তেওঁ এৰিয়ান মানুহ আছে, সেইকাৰণে তেওঁ কৈছে। এইটো জাতিৰ কথা। আমি ইয়াত চব মংগোলিয়ান মানুহ, সেইকাৰণে আমাক ঘৃণ কৰে। আৰু আচলতে আমাৰো ভুল। আমি নিজকে পৃথিৱী চবেই নিজকে ঈশ্বৰ ভগৱান বুলি স্বীকাৰ কৰে চবেই। আমাৰ কাৰ্বিসকলেতো এই নামাতুম ভ বুলি সদায় কয়, আমিও ভগৱান। কিন্তু আমি ভগৱান বুলি নিজকে স্বীকাৰ কৰিবলৈ কি কয় বোধহয় জ্ঞান হোৱা নাই। আমি ভগৱান, মাত্ৰ এৰিয়ানসকলে ভগৱান নহয়। এই পৃথিৱীত সকলোৱে ভগৱান বুলি নিজকে স্বীকাৰ কৰে। সেইকাৰণে আমি কৈছোঁ যে আমাক শুদ্ৰ কৰিবলৈ চেষ্টা কৰিব নালাগে। এতিয়া শুদ্ৰ কৰিবলৈ চেষ্টা কৰিছে। হু ইজ একালব্য? একালব্যটো জানে আপোনালোকে? সেই শুদ্ৰ খালসা বুলি চিনেমা চাব, আৰু সেই দেশী আজাদী বুলি চিনেমা চাব, আপোনালোকে দেখিব তাত একালব্যটো ইমান অকৰা। তেওঁ ফাইটিং কৰিছিল, যুদ্ধ আছিলে এৰিয়ানসকলৰ লগত। সেই সময়তে এৰিয়ানসকলে ব্ৰহ্মাদৰ এৰিয়ান মানুহ, সেইকাৰণে তেওঁ এই আঙুলিটো কাটিবলৈ দক্ষিণা দিবলৈ কৈছে, আৰু এইটো কাটি দিলে। তাৰপাছতো তেওঁ কি কয় সেইটো ধনুটো ধৰিব নোৱাৰিলে, ডিফিটেড হৈ গ'ল, বুঢ়া আঙুলিটো কাটি দিলে। এইটো অকৰা নহয়নে? ফুলিছ নহয়নে? এইটো আটাইতকৈ ফুলিছ মানুহ, আটাইতকৈ মানে কি অকৰা মানুহ। অকৰা আৰু কি হ'ব, কিলো ভাগে বুৰ্বক মানুহ।
অটাইতকৈ বুৰ্বক মানুহ আৰু সেই বুৰ্বকৰ মানুহ নাম লৈ পেলাই স্কুল বনাইছে আৰু আমাক তাতে পঢ়িবলৈ দিছে পৃথিৱীত চবেই স্কুলটো জ্ঞানী মানুহৰ নাম ইণ্টেলিজেণ্ট মানুহৰ নাম লৈ পেলাইহে স্কুল বনায় এতিয়া আটাইতকৈ বুৰ্বক মানুহ নাম লৈ পেলাই স্কুল বনাইছে আৰু ইয়াত কাৰ্বি আংলঙত ভৰ্তি কৰি থৈ দিছে তাতে আমাক পঢ়িবলৈ দিছে আমাক কিয় আমাক বুৰ্বক কৰিবলৈ বিচাৰিছে নেকি কৰিছে আচলতে তেওঁলোকে আমাক বুৰ্বক কৰিবলৈ বিচাৰিছে সেইকাৰণে আমাৰ APSC ফালৰ পৰাটো আমি একেবাৰে নামানো এইবিলাক কথা Resolution number 1. Considering the serious implications of the announcement made during the Advantage Assam 2.0 by the Chief Minister of Assam, Dr. Himanta Biswa Sharma, regarding allotment of land to Reliance Industries Limited in Karbi Anglong for CBG plant facilitating corporate land grabbing that would definitely lead to large-scale acquisition of tribal land by the state government for the multinational company, which again would lead to displacement of tribal people and negative environmental impacts. Considering that the KAC, the local self-government which has come into existence for the very purpose of protecting the rights, interests, and identities of indigenous hill tribes proper of Karbi Anglong and West Karbi Anglong, has shown its readiness to comply with the CM's announcement as manifested through the proceedings of the meeting convened by the CMKAC and held in the conference hall of Arboretum Craft Center, Difu, on 8th March 2025. Considering that the KAC has not brought out yet details of the proposals of CBG plant, including land requirement, the process of land acquisition, the employment it can generate, the benefit loss the tribal people will get suffer from, for general information of all the stakeholders and for facilitating further deliberation on the matter. In addition, the KAC has not brought out the availability of free land for such large-scale acquisition to allot a multinational company out of the total 10,434 square kilometer area of Karbi Anglong and West Karbi Anglong, excluding human settlement, cultivable land, PGR, VGR, State Reserve Forest, District Council Reserve Forest, Community Forest, and the land set aside for future developmental purposes. Considering that agriculture is the main part of the economy of this particular hill areas and source of livelihood to the tribal people, agriculture is the only source of livelihood for the tribal people apart from collection and sale of minor forest produce to supplement their income. Land is their most important natural and valuable asset and imperishable endowment from which they derive their sustenance, social status, economic and social equality, permanent place of abode and work and living. Affirming that all the members present representing their respective parties and organizations are not averse of development, but the development contemplated cannot alienate tribal land, put the very existence of the tribal people in jeopardy, and reaffirming that all the members present representing their respective parties and organizations are in favor of establishment of small-scale environment-friendly agro industries in the district for a sustainable development. Therefore, it is unanimously resolved to oppose the proposed CBG plant in Karbi Anglong and any move to alienate